কিছু সময় বাণিজ্যিক বিৰতিৰ পিছত আমি উভতি আহিছো আজিৰ অভিমতৰ পৰৱৰ্তী অংশলৈ দুগৰাকী মেধাৱী ছাত্ৰ খুব কথা পাতি ভাল লাগিছে এফালে সাধনা আছে এগৰাকী মেধাৱী ছাত্ৰী এফালে আছে ধৃতিৰাজ ধৃতি মই কথা আৰু পাতি থাকিম কিন্তু তুমি যেহেতু খুব ধুনীয়া গীত গোৱা আজি যেতিয়া তুমি আহিবা বুলি গম পাইছিল বহুতে মোক কৈছিল যে আপুনি ধৃতিক কিন্তু গীত গাব লাগিব আজি আনকি মোৰ কাৰ্যালয়ৰ বহুতে কৈছে যে তেওঁক আজি দুটা হলো গীত গাব তুমি বেয়া পাবা নেকি মই এটা গীত গাম বুলি আৰু তুমি গীত আহিবা বুলি কোৱাৰ কাৰণে মই তোমাক ভালকে গীত গাবৰ কাৰণে মই ব্যৱস্থাও কৰি থৈছো হয় ধন্যবাদ কিবা এটা গোৱা এতিয়া হয় মই যেহেতু মোৰ প্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ গতিকে তেখেতৰে এটি গীত মই আওৰাব বিচাৰিছো ঠিক আছে মতুলিয়া বতাহে উৰিয়া হিকলে যে পাহাৰৰ চূড়াকে মেঘে মেঘে বসহিয়াৰে জুৰিটিয়ে বেগে খিলে খিলে জপিয়া আবেগেৰে কৈ যায় খুৰা খুৰা প্ৰীতিৰ নাই ভাগৰ আবেগৰ ৰাগী বতাহত উৰে চুদিখে মই কিনো কৰো তুমি নাই মোৰে কাষতে মই আছো তোমাৰে যে ভাবতে উমলিছো প্ৰেমৰে ধুনীয়াকে গাইছা তুমি গীত শিকিছা নেকি কাৰোবাৰ ওচৰত আসলতে মই বিমিউজ কৰিছিলো কিন্তু মোৰ ইচ্ছাৰ বিপৰীতে কৰিছিলো আসলতে মই ক'বলৈ গ'লে মোৰ ক্লাছিকেল যেটো বিভাগ তাত মোৰ অকমানো ইন্টাৰেষ্ট নাই কিন্তু ট্ৰেডিশনালি মা দেউতাই মোক লগাই দিলে গানৰ স্কুলত নাম সো শনিবাৰ মানে এটা বোৰিং কাম আছিল
শুই উঠিব লাগে স্কুলটো থাকে শনিবাৰে 12টা বজাত স্কুল শেষ হয় তাৰ পাছত আহি অলপ অকণমান শুব লাগে তাৰ পাছত 3:30 বজাত তাতে গৰমৰ দিন ইফালে গৰম লাগি থাকে আৰু মানে গানৰ স্কুলত যাব লাগে আৰু মানে মোৰ চুৰ টিং টিঙাই থাকে শুই উঠি পেলাই দেউতাৰ লগত ভণ্টি আৰু মই বাইকত উঠি যাওঁ 5 কিলোমিটাৰ মান হ'ব দূৰত তাতে গৈ পেলাই আৰু মানে কোনো ধৰণৰ নিজৰ ইচ্ছা নাছিলে আচলতে আৰু মই তেতিয়ালৈকে জুবিন গাৰ্গৰ গীত তেনেকৈ শুনা নাছিলোঁ মই জুবিন গাৰ্গৰ গীত শুনিছোঁ আচলতে মেট্ৰিক পৰীক্ষা দি উঠি ৰিজাল্টৰ আগে আগে সেইকেইদিন আচলতে ৰিজাল্টৰ সময়ত যিকেইটা গান গাইছিলোঁ মই নিজে ছেটিছফেকশ্যন ল'ব পৰা নাছিলোঁ যে জুবিন দাৰ গানকেইটা মই আচলতে সেইটো সুৰ দিব পাৰিছোঁ নে নাই মোৰ সন্দেহ আছিলে কিন্তু মই এনেকুৱাকৈ চেষ্টা কৰিছিলোঁ যাতে জুবিন গাৰ্গ ডাঙৰীয়াই যিদৰে গানটো হৃদয়ৰ পৰা গায় আচলতে ময়ো তেনেকৈ গাবলৈ চেষ্টা কৰোঁ আৰু মই এটা কথাও ক'ব বিচাৰোঁ যে জুবিন গাৰ্গ অনন্য তেওঁৰ সমান কোনো হ'ব নোৱাৰে তেওঁৰ গান আমি গাব পাৰিম কিন্তু জুবিন গাৰ্গ হ'বতো অসম্ভৱ আচলতে কিন্তু মই তেওঁৰ গান গাবলৈ চেষ্টা কৰোঁ আচলতে আৰু এই 2 বছৰ মই ইউটিউবৰ পৰাই গান শুনি শুনি তেওঁৰ অভ্যাস কৰি কৰি আচলতে শুনিলে বেছি মই ভাল পাওঁ গতিকে তেওঁৰ গান শুনি শুনিয়ে এনেকৈ প্ৰিয় দৰ্শক আপোনালোকে মন কৰক যে তেওঁ যে অকল পঢ়া শুনাতেই অতি বেছি মেধা তেনেকুৱা নহয় কিন্তু সমান্তৰালভাৱে তেওঁ আন কিছুমান দিশ আছে এইমাত্ৰ তেওঁ সেই দিশটোৰ উমান হয়তো আপোনালোকে পাইছে এগৰাকী প্ৰফেশ্যনেল গায়কৰ দৰে তেওঁ গীত গাইছে আৰু ইমান এটা ধুনীয়া কণ্ঠ ধৃতি তোমাক ভগৱানে সহায় কৰক দেই মই আকৌ এবাৰ প্ৰাৰ্থনা কৰিছোঁ আৰু এটা কথা মই এতিয়া তোমাক ক'ম তুমি অসম জাতীয় বিদ্যালয়ৰ আৰ্হিত স্থাপন কৰা এখন জাতীয় বিদ্যালয়ৰ পৰা প্ৰথম তুমি হাইস্কুল শিক্ষান্ত পৰীক্ষাত পঢ়িলা আৰু সুখ্যাতিৰে উত্তীৰ্ণ হ'লা তাৰপিছত তুমি ফাৰ্ষ্ট হোৱাৰ পিছতো তুমি স্থানীয় এখন শিক্ষানুষ্ঠানতেই আকৌ তুমি এই উচ্চতৰ মাধ্যমিক পঢ়াৰ সিদ্ধান্ত ল'লা সাধাৰণতে অসমত এতিয়া এটা সময়ততো কটন কলেজৰ ৰাজত্ব আছিল এতিয়া কটন কলেজৰ সেই ৰাজত্বটো কিছু পৰিমাণে হ্ৰাস পালে ভাল ৰিজাল্ট ভাল হৈ আছে কিন্তু যেটো পজিশন পোৱাৰ ক্ষেত্ৰত স্থান লাভৰ ক্ষেত্ৰত কটনৰ সেই আধিপত্য এতিয়া নাই ব্যক্তিগত খণ্ডত গ্ৰহ লৈ উঠা বহু শিক্ষানুষ্ঠানে এতিয়া সেই আধিপত্যটো বিস্তাৰ কৰি আছে যোৱা প্ৰায় এটা দশকতকৈ বেছি হ'ল তুমি তেনেকুৱা শিক্ষানুষ্ঠানলৈ নগৈ তুমি যে এখন স্থানীয় শিক্ষানুষ্ঠানতেই শিক্ষা গ্ৰহণ কৰাৰ সিদ্ধান্তটো লৈছিলা সেয়া তোমাৰ সিদ্ধান্ত নে তোমাৰ মা দেউতাৰ সিদ্ধান্ত আছিল আচলতে প্ৰথমতে মই এইটো আচলতে মা দেউতাৰ সিদ্ধান্ত আছিল যে তেওঁলোকৰ সিদ্ধান্ত আছিল মোৰ ৰিজাল্ট দিয়াৰ বহু আগতে মানে মই যেতিয়া পৰীক্ষা দি উঠিছিলোঁ তেতিয়া দেউতাই মানে আমাৰ দৰং জিলাৰ যিবোৰ ভাল ভাল শিক্ষক আছে তেওঁলোকৰ লগত যোগাযোগ কৰিছিল ফিজিক্স কেমেষ্ট্ৰি বা মেথছ বায়'লজি এনেকৈ বিভিন্ন ধৰণৰ ৰিটায়াৰ্ড প্ৰফেচৰে হওক বা ভাল ভাল যিসকল মানুহ তেওঁলোকৰ ওচৰলৈকে গৈছিল যে টিউশ্যনৰ ব্যৱস্থাটো কৰিবৰ কাৰণে কিন্তু মানে দেউতাই বহুতৰ খবৰ ল'লে লোৱাৰ পিছত মই যিখন কলেজত অধ্যয়ন কৰিছোঁ ট্ৰিনিটি জুনিয়ৰ ছায়েন্স কলেজ দেউতাই তেওঁলোকৰ খবৰ পালে কিন্তু তেওঁলোকৰ লগত আগতীয়াকৈ কোনো যোগাযোগ কৰা হোৱা নাছিল আচলতে ৰিজাল্টৰ পিছত আমাৰ এডমিশ্যন হ'ল আৰু মই ভাবোঁ আচলতে ইয়াত মোৰ সন্মতিৰ প্ৰধান এটা কাৰণ আছে যে আচলতে মই শিক্ষকে মোক যিখিনি সময় দিব আচলতে মই মোক নিজক তাতকৈ বেছি সময় দিব বিচাৰোঁ মই কিবা এটা বস্তু যদি শিকিব লাগে তেনেহ'লে মই আচলতে বেলেগে যেতিয়া বুজাই থাকিব তেতিয়া আচলতে শিকিব নোৱাৰোঁ এইটো মোৰ ব্যক্তিগত কথা আচলতে এইটো সুবিধাই নে অসুবিধাই মই নাজানো বাৰু কিন্তু মই যেতিয়া বস্তু এটা নিজাববীয়াকৈ ভাবিবৰ চেষ্টা কৰিম তেতিয়াহে আচলতে আয়ত্ত হয় বস্তুটো কোনোবাই যিমান কষ্ট কৰি বুজালেও আচলতে সকলো শিক্ষকে কষ্ট কৰেই বাৰু কিন্তু যিমান কষ্ট কৰি বুজালেও মোৰ হয়তো মনত নবহিবও পাৰে সেই কথাটো আচলতে বেলেগে যিটো কথা কৈছে আচলতে হয়তো তেওঁ বেলেগ এটা মাইণ্ডছেটৰ পৰা কৈছে আৰু মোৰ মাইণ্ডছেটটো তেখেতৰ লগত মিলিবই নোৱাৰে কাৰণ তেখেত মোতকৈ বয়সতো ডাঙৰ আৰু জ্ঞানতো তেখেতৰ বেছি শিক্ষক এগৰাকীৰ গতিকে তেওঁ হয়তো এনেকুৱাকৈও ভাবিব পাৰে যে ই কথাটো জানে গতিকে তেখেতে হয়তো তাৰ অলপমান ওপৰৰ লেভেলৰ পৰা ষ্টাৰ্ট কৰি দিব পাৰে কথাটো কিন্তু মই ভাবিব লাগিলে কথাটো বেছৰ পৰাই ভাবিব লাগিব শিপাৰ পৰাই গতিকে মই কিবা এটা বস্তু যেতিয়া ভাবোঁ সেইটোৰ লগত মই ৰিলেট কৰিব পৰা মোৰ প্ৰেক্টিকেল লাইফত যিবোৰ ঘটনা ঘটি আছে তাৰ লগত মই কিবা ৰিলেট কৰিব পাৰোঁ নেকি যদি পাৰোঁ তেনেহ'লে মোৰ সেইটো পাৰ্মানেণ্ট মেমৰিলৈকে গুচি যায় আৰু আপোনাক মই আজি যেনিবা লগ পালোঁ আৰু আপোনাৰ লগত
এটা মোৰ যেনিবা এটা স্মৃতি ৰৈ গ'ল আৰু ঠিক সেইটো স্মৃতি মোৰ আপোনাকো মনত ৰাখিব সেইটো স্মৃতিয়ে আচলতে যেনিবা মোৰ আপোনাৰ এই যিটো গিলাচ আছে সেইটোৱে যেনিবা মগজুত যেনিবা বহি গ'ল গতিকে ইয়াৰ যোগেদি মই আপোনালোক যিসকল আছে সকলোকে মনত পেলাব পাৰিম গতিকে মোৰ পঢ়া কৌশলটো আছিল তেনেকুৱা মানে এটা হয় আছে এটা পইণ্টৰ তাক চেণ্টাৰ কৰি মই এটা চাৰ্কেল ড্ৰ কৰি লৈছিলোঁ আৰু তাৰ ভিতৰত যিমান পাৰি বস্তু সোমাব ট্ৰাই কৰিছিলোঁ আচলতে কেমিষ্ট্ৰিত বহুত এক্সেপশ্যন থাকে আৰু বায়'লজিটো থাকে কিন্তু মানে এক্সেপশ্যনবিলাকে বহুত মোৰ গৰম কৰি দিয়ে আচলতে কিন্তু মই আচলতে যিটো ইনঅৰ্গেনিক কেমিষ্ট্ৰি আছে অজৈৱ ৰসায়ন বিজ্ঞান বুলি কয় নেকি মই অসমীয়া টাৰ্মটো ভালকৈ নাজানিম বাৰু সেইটোত মানে মই আগতে ভাল নাপাইছিলোঁ ইয়াৰ প্ৰধান কাৰণ আছিল যে সকলোৱে কয় ফিজিক্স কেমিষ্ট্ৰি ইজ অল এবাউট এক্সেপশ্যনছ দিছ ইজ এক্সেপশ্যন অফ এক্সেপশ্যন বুলি কয় মানে এক্সেপশ্যনৰ এক্সেপশ্যন হয় কিন্তু মই যেতিয়া পি ব্লক ষ্টাৰ্ট কৰিছিলোঁ ক্লাছ 12ৰ ইনঅৰ্গেনিক তেতিয়া মোৰ প্ৰথম দিনা পঢ়াই দিনা এনেকুৱা ভাল লাগিছে যে 40 পেজমান হ'ব গোটেই চেপ্টাৰটো মানে 4টা ব্লক হয়তো গম পাব যিসকলে পঢ়াই তেওঁলোকে 4টা ব্লক আছে 14, 15, 16, 17, 18 এইকেইটা আছে গতিকে আচলতে যথেষ্ট মোৰ প্ৰথমতে বৰ লাগিছিল পঢ়িবৰ কাৰণে মই কোনোদিন টাচে কৰা নাছিলে ছেপ্টেম্বৰ মানলৈকে মই অৰ্গেনিক ভাল পাইছিলোঁ গতিকে অৰ্গেনিক কেমিষ্ট্ৰিটো ভালদৰে কমপ্লিট কৰি ল'লোঁ তাৰপাছত যেতিয়া ইনঅৰ্গেনিক পঢ়িব ষ্টাৰ্ট কৰিলোঁ আৰু যেতিয়া মই এই ষ্ট্ৰেটেজিটো আনিলোঁ যে এটাৰ যেনিবা উত্তৰটো 2 আৰু এটাৰ যেনিবা 4 মই এনেকৈ মনত ৰাখিছিলোঁ যে 2ৰ লগত আকৌ 2 এটা যোগ কৰিলে 4 হ'ব আৰু অনেক ধৰণৰ কৌশল আছিল যে কেতিয়াবা এনেকুৱা হৈছিল যে এটা 15324 এনেকুৱা কিবা এটা আচলতে অৰ্ডাৰ এটা আছিলে যিকোনো মই জাষ্ট এক্সাম্পল দিব বিচাৰিছোঁ যে তেনেকুৱা এটা যেনিবা অৰ্ডাৰ আছে গতিকে মই সেইটো মনত ৰাখিব লাগে তেতিয়া 15324 বুলি যেতিয়া মই পঢ়াৰ লগে লগে কৈ যাওঁ আচলতে ছাবকনচিয়াছ মাইণ্ডত সেইটো ৰৈ যায় যেতিয়া মই আন বস্তু পঢ়ি থাকিম তেতিয়া হয়তো খেলে থাকে গতিকে সেইটোৰ পৰা আন এটা সুবিধা হয় যে মই আন কিছুমান বস্তু ৰিলেট কৰিব পাৰোঁ হয় এতিয়া যেনিবা কিছুমানৰ 15324ৰ সলনি 15342 আছিলে গতিকে আকৌ ওলটাই কৰিব পাৰি গতিকে সেনেকুৱা ষ্ট্ৰেটেজি চাইছিলোঁ প্ৰিয় দৰ্শক আপোনালোকে যিসকলে অনুষ্ঠান চাই আছে যদি আপোনাৰ সন্তানে চোৱা নাই তেতিয়া আপোনালোকে আপোনালোকৰ সন্তানকো কিন্তু এই অনুষ্ঠানটো চোৱাব পাৰে পঢ়াৰ টেবুলৰ পৰা মাতি আনি এই ধৃতি আৰু সাধনাৰ কথাখিনি আপোনালোকে শুনাব পাৰে নিজৰ সন্তানক অকণমান সময়ৰ কাৰণে মই পুনৰ বাণিজ্যিক বিৰতি লৈ লৈছোঁ তাৰপিছত আকৌ উভতি আহিম নিহাৰে বুজাই নিজকে নিজে